নমস্কাৰ এছবি ব্লগৰ নতুন এটা ভিডিঅ'লৈ গাইজ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ স্থান বুলি ক'ব লাগিব, কাৰণ নলবাৰী যাই আছোঁ। আমি পাঠশালা আছোঁতো, তো ডিউটিৰ পৰা আহিলোঁ। তো এতিয়া মোবাইলটো ধৰি আছে আমাৰ পিংকুই। আমি গৈ আছোঁ নলবাৰী গাইজ। আহকচোন, মই নলবাৰী মানে দেখা নাই। আমি নলবাৰী ৰোড হৈ আহোঁ, মানে বাইপাছ নলবাৰী হৈ আহোঁ পাঠশালা, কিন্তু নলবাৰী টাউনখন দেখা নাই মানে। তো চাবলৈ বহুত ইচ্ছুক, কাৰণ নলবাৰীখন এটা ফেমাছ জেগা বুলি ক'ব লাগিব। কি কাৰণত ফেমাছ বুলি ক'ব লাগিব? কাৰণ ডিম্পু বৰুৱা, অসমৰ নাম্বাৰ 1 ইউটিউবাৰ ডিম্পু বৰুৱা, তেখেতৰ ঘৰ তাতে হয়। আৰু নলবাৰী পাঠশালা বা এনেকুৱাত আমাৰ অসমৰ বিভিন্ন ইউটিউবাৰ, তো তেওঁলোকৰ লগতো কেতিয়াবা চেষ্টা কৰিম ভিডিঅ' বনাব যদি পাৰোঁ। তেওঁলোকৰ সময় সুবিধা মিলিব লাগিব। চ' আজি সেই নলবাৰী টাউনখনত যাম। আজি একচুৱেলি আকৌ লগ কৰাৰ কথা নহয়, কথা হ'ল আমি নলবাৰী টাউনখন চাব যাম। তো আজি দুই বন্ধু আমি লগ লাগি এতিয়া যাবৰ কাৰণে অলপ প্ৰস্তুতি চলাই আছোঁ। আৰু গাইজ, আপোনালোকে এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে মাইকৰ কাৰণে মোক বহুদিন ক'লে যে এটা মাইকৰ প্ৰয়োজন আছে, মোৰ চাউণ্ড কোৱালিটিটো ভাল হোৱা নাই বুলি। তো গাইজ, এটা মাইক এটা ল'লোঁ মই ৰিচেণ্টলি। তো মাইকটো চাউণ্ড কেনেকুৱা হৈছে আপোনালোকে ক'বচোন। এতিয়া চাউণ্ডটো কেনে পাইছে? অলপ দূৰত আহিছোঁ মই এতিয়া। তো চাউণ্ডটো ভাল পাইছেনে আপোনালোকে? জনাব কমেণ্ট কৰি। তো গাইজ, গাড়ীখন ইয়াতে থৈ দিওঁ মই। এইখন হৈছে আপোনাৰ পাঠশালা মজলীয়া বিদ্যালয়, এইফালে দেখিবাই দিবা। এইখন হৈছে পাঠশালা মজলীয়া বিদ্যালয়। আৰু এই ফিল্ডখনতে আমি কেতিয়াবা ভলীবল খেলোঁ। মানে ডিউটিৰ পৰা আহি ভলীবল খেলি থাকোঁ আৰু ইয়াৰ ল'ৰাসকলৰ লগত। তো গাইজ, ইয়াতে গাড়ীখন পাৰ্ক কৰি থোৱা আছিল। বলক এতিয়া আমি নলবাৰী যাওঁ। তো গাইজ, আমি নলবাৰীলৈকে এইটো সৰু ৰোডেৰে আহিলোঁ। আমি ষ্টেচন ৰোড হৈ আহিলোঁ। মানে হেৰি হৈ যাব পাৰি, মানে বাইপাছ হৈ যাব পাৰি। আমাৰ পাঠশালাৰ পৰা ডাইৰেক্টলি এটা হাইৱে দি যাব পাৰি। আমি সেইফালেৰে চইচ নকৰিলোঁ, আমি আহিলোঁ এইফালেৰে। মানে অলপ গাঁৱলীয়া পৰিৱেশবিলাক চাই যাওঁ বুলি আহিলোঁ। তো এয়া গৈ আছোঁ আমি এতিয়া এটা সৰু ৰাস্তাৰে। লগতে আমাৰ গুগল মেপ চাৱা আছে পিংকু চহৰীয়া দেৱ। ঠিকে যাই আছোঁ দোষ। এইফালে চিধা যাব লাগিব নে এইফালে কাটিব লাগিব? ইমান ধুনীয়া ধুনীয়া গাইজ ঠাই, কি ক'ম মানে। চাওক না, এই ৰাস্তাটো চাওক আপোনালোকে, কি ধুনীয়া এটা ৰাস্তা। মানে গাঁৱৰ মাজত এটা এনেকুৱা ধুনীয়া ৰাস্তা, মানে আশা কৰিব নোৱাৰি। মানে এতিয়া মানে বহুতখিনি ডেভেলপ হোৱা বুলিও ক'ব লাগিব একচুৱেলি। ৰাস্তা ঘাট বিশেষকৈ মানে অসমৰ যিকোনো ছাইডতে নাযাওক কিয় আছে, তাৰ মাজতো আছে, নথকা বুলি নহয়। কিন্তু প্ৰায় সংখ্যক মানে ৰাস্তাবিলাক ভাল কৰা দেখিবলৈ পোৱা যায়। আৰু আজি সেই তেনেকুৱা এটা ৰাস্তাৰে গৈ আছোঁ আমি নলবাৰী অভিমুখে। তো গৈ আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো গাইজ, আমি নলবাৰী অভিমুখে আহি থাকোঁতে এটা শিৱ মন্দিৰ পালোঁ, আৰু কৃষ্ণ প্ৰভু ভগৱান। আৰু ইয়াতে আপোনালোকক অলপমান দৰ্শাই থৈ যাওঁ, এটা বৃহৎ মন্দিৰ আৰু এটা বিশেষ বস্তু আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আহক ভিতৰলৈ যাওঁ। তই ইউটিউব চেনেল খুলিবি নেকি? তো এইটো মন্দিৰৰ মূল গেট। তো গাড়ীৰ পৰা নুমো, চাই আহক। তো গাইজ, আমি মন্দিৰৰ ভিতৰলৈকে সোমাই আহিলোঁ। আৰু ইয়াতে আছে সেই বিশেষ বস্তুটো। মানে কি গাইজ, আমাৰ এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম গছডাল আমাৰ অসমত আছে। আৰু অসমৰ পাঠশালাত অৱস্থিত এই মন্দিৰটোৰ নাম মই এতিয়ালৈ দেখা নাই। মন্দিৰটোৰ নাম কি বা? কৃষ্ণ দাইদক নধৰিব। তো এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম গছ এডাল আমাৰ এই মন্দিৰটোত আছে, পাঠশালাত অৱস্থিত এই স্থানত। তো আপোনালোকে চাবলৈ ৰেডি আছে নে গাইজ? এইডাল যে দেখিছে আপোনালোকে, পুৰা ফুল ভিউ আপোনালোকক দেখাইছোঁ। এইডাল হৈছে এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম বৃক্ষ। তো ইয়াৰ বহুত শিপা মানে এনেকৈ আগুৰি আছে। তো এইডালকে চিনাক্ত কৰা গৈছে যে এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম। তো গাইজ, আহি এটা বেলেগ মানে এটা গৌৰৱ ফিলো কৰোঁ, কাৰণ যিহেতুকে এছিয়াৰ ভিতৰত যদি দ্বিতীয় বৃহত্তম বৃক্ষডাল যদি আমাৰ অসমতে আছে, তো সেইটো এটা গৌৰৱৰ বিষয়।
তো তাক ক্লিপ আউট কৰিছোঁ আৰু এতিয়া আমি গৈ থাকোঁ বলক নলবাৰীলৈকে। তো গছডাল কি গছ মই ধৰিব পৰা নাই, দয়া গছ বা পমা গছ এনেকুৱা হ'ব পাৰে। ইফালে একদম বৰদেউতাক লগ পালোঁ। বৰদেউতা, মন্দিৰটোৰ নাম কি হয় এনে? শান্তি নিকেতন জনসেৱা আশ্ৰম জালিঘাটা। আচ্ছা, এই মই শুনা মতে এই যে বৃক্ষডাল দেখিলোঁ এইটো কি গছ হয় আপোনাৰ? বট বৃক্ষ। ব্ৰড বৃক্ষ। কি বট বৃক্ষ। আচ্ছা, মানে এইডাল এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম বৃক্ষ। আচ্ছা আচ্ছা, হয়। তো এইটো বোলে আমি অসমক লৈ গৌৰৱ কৰিব পাৰোঁ একচুৱেলি, কাৰণ এছিয়াৰ ভিতৰত দ্বিতীয়তম হোৱাটো বহুত ডাঙৰ কথা আমাৰ কাৰণে। তো আহি ভাল লাগিছে খুৰা। আৰু এইফালে আমাৰ কেইটামান কম্ফু ফাইটাৰ আহি গৈছে, তো তেওঁলোকৰ লগতে চিনাকি হৈ লওঁ। থেংক ইউ দেই কোৱাৰ বাবে। আপোনাৰ নাম? নিৰঞ্জন কলিতা। ইয়াতে ঘৰ আপোনাৰ? আচ্ছা বাৰু, আহি ভাল লাগিছে দেই। ঠিক আছে। আৰু এইফালে আমাৰ লিটিল বয় কেইটামান আছে, তেওঁলোকে মানে মাৰ্চেল আৰ্ট শিকিব আহিছে। তো কি নাম তোমাৰ? নিকি? নিবিৰ বৈশ্য কলিতা। নাইচ টু মিট ইউ ব্ৰ। কি নাম তোমাৰ? কোৱা। হা? চিন্ময় কলিতা। চিৰি নিয়ৰ কলিতা। তোমাৰ ঘৰ ইয়াতে? ভাল লাগিছে। ভালকে মাৰ্চেল আৰ্ট প্ৰেক্টিচ কৰিবা দেই বাবু, ব্লেক বেল্ট ল'ব লাগিব। আৰু তোমাৰ নাম? তন্ময়। জ্ঞান হা? তলমা। য়েছ শৰ্মা। অ' আচ্ছা, বঢ়িয়া। তোমাৰ নাম? সৃজন ৰায়। অ'কে, এটা পোষ্ট দি আছো এনেকৈ থাকিবা। ঠিক আছে বৌ। এই বাবুহঁতে এটা নিজে নিজে মুভছ দেখাইছে। বঢ়িয়া 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 বঢ়িয়া। বাবুহাত এনেকৈ প্ৰেক্টিচ কৰি যাবা। লগ পাই ভাল লাগিল। বাই বাই, আকৌ লগ পাম। বাই 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 বাই। তো বাবুহঁতেও প্ৰেক্টিচ কৰি থাকক আৰু আমিও গৈ থাকোঁ এতিয়া, বলক। তো গাইজ, অৱশেষত আমি ঘূৰি পকি আকৌ নেশ্যনেল হাইৱে পালোঁ। কাৰণ আমাৰ গুগল মেপ বাইদেৱে দেখুৱাই দেখোন আকৌ হাইৱেলৈকে লৈ আহিল। আমি ভাবিছিলোঁ ভিতৰেদি যাম বুলি, কিন্তু নাই, নহ'ল তেনেকুৱা। আহিব লগা হ'ল আমি নেশ্যনেল হাইৱেদি। এতিয়া গৈ আছোঁ আৰু আছে 29 কিলোমিটাৰ। তো আপোনালোকে চাই থাকক। এতিয়া নলবাৰী টাউনৰ মাজত সোমাই গৈছোঁ আৰু মই চকু সিফালে কৰিব নোৱাৰোঁ, বিকজ মোৰ গাড়ী পুৰা জাম। নতুন ড্ৰাইভাৰ, আগত দেখি ফ'কাছ পুৰা। তো আহি গ'লোঁ আমি নলবাৰী গাইজ। মানুহ মানুহ মানুহ, বজাৰ বহুত ডাঙৰ, এৰিয়া বহুত ডাঙৰ। তো বলক আজি কি কি আছে চাওঁ অলপমান। জাষ্ট ডেমো হিচাপত আজি দেখুৱাওঁ আৰু আপোনালোকক, বলক। তো গাইজ, চাওঁতে গধূলি হৈ গ'ল আৰু নলবাৰী টাউনত বহুত জাম গাইছে, সেইকাৰণে ভিডিঅ' মোবাইলে ওলাব মানে হেৰি নাপালোঁ। তো মঙলদৈ আহিছে। নলবাৰী টাউন অকণমান ঘূৰিলোঁ আৰু ইয়াতে এতিয়া চাওঁ ডিম্পুদা একদম অসমৰ নাম্বাৰ 1 ইউটিউবাৰ। তো তেখেতৰ দোকানখনলৈকে আমি যাই আছোঁ এতিয়া। তেখেতক কোৱাও নাই একচুৱেলি, এনেই যাম, যাই পেলাই ঘূৰি আহিম আৰু মানে ভাবিছোঁ আৰু যিমান যি হ'লেও এটা আশা থাকে নলবাৰীৰ মানুহ। যাই আহোঁ আৰু নে কি গা। তো বলক, এইফালে যাব লাগিব। আচ্ছা, এইফালে যাব লাগিব।
ইয়াতে যে ডিম্পু বৰুৱাৰ দোকান আছে হেলমেটৰ কিবা খাই লওঁ দে খাই লওঁ আৰু ইয়াতে পাৰ্কিঙৰ জেগাও আছে ডিম্পুদাৰ দোকান বিচাৰি বিচাৰি বৰ্তমান হাইৰাণ চাৰিও চাইড বিচাৰিলেও পোৱা নাই দাদাও বোলে চিনি নাপায় এতিয়া যাওঁ কিধৰ তো আহি কেইদিনমান আগতে বৰ বিখ্যাত স্পাইৰেল পটেটো এতিয়া খাবলৈ লৈছোঁ আৰু অলপমান চাওঁ বিচাৰি যদি পাওঁ যাওঁ নহ'লে ৰুম ল'মগৈ আৰু তো গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকক তো গাইজ আহি একদম ঘূৰা ঘূৰি কৰি লটি ঘটি বাকী নোহোৱা হৈছে কাৰণ জন্মৰ যুগত নলবাৰী আহি পোৱা নাই ফাৰ্ষ্ট টাইম আহিছোঁ তো তামোল এখন খাই লৈছোঁ এতিয়া বোলে এইফালে যাব লাগিব বোলে গোপাল বজাৰ হৈ যাব লাগে দুৰ্গা মন্দিৰৰ কাষত তো ডিম্পুদা আপুনি ৰিজাৰ্ভ কৰে এইখিনি বাৰু তো তাৰ কাৰণে আমি ঘূৰি আছোঁ গৈ আছোঁ আপোনাৰ দোকানলৈ ভাই মিন্ময় দা আপোনাৰ দোকানত মই ক'ত গ'লে আজি দোকান এৰি নাই মানে কি হ'ল আজি মানে এই গধূলি আমাৰ লগৰ এটাৰ অলপমান গা বেয়া হ'ল অসুখ আচ্ছা তো মানে উপায় নাই হঠাতে মানে আহিব লগা হ'ল মই আচ্ছা আচ্ছা অলপমান দূৰত আহিলো হয় নেকি মোক ফোন কৰি আহিলে বাৰু কথা নাছিল তেতিয়া মই অলপমান ৰখি দিলো হয় কিন্তু যিহেতু অলপ ইমাৰ্জেঞ্চি নাই সেইকাৰণে অলপ জল্দি আহিব লগা হ'ল আচ্ছা বেয়া নাপাবা হা মই নাই কি বেয়া পাম লগ কৰিম নিশ্চয় লগ কৰিম নিশ্চয় এদিন ভালকে আহিম মোক ভালকে ফোন কৰি কিনে এদিন আহিলে হ'ল কথা নাই হয় বাৰু কিন্তু কেতিয়াবা ইমাৰ্জেঞ্চিৰ কাৰণে হঠাতে হৈ যায়